শিৱসাগৰৰ ঐতিহাসিক নপুখুৰী পাৰত সাফাই অভিযান গৃহৰক্ষী স্বেচ্ছাসেৱকসকলৰ স্বচ্ছতাই এক সেৱা এই সেৱা আগবঢ়াবলৈ ওলাই আহিছে শিৱসাগৰ জিলা গৃহৰক্ষী স্বেচ্ছাসেৱকসকল। জনসেৱাৰ্থে কাম কৰি থকা এই সেৱকসকলৰ লক্ষ্য হ'ল ৰাইজক সেৱা আগবঢ়োৱাৰ লগতে স্বচ্ছতাক ৰাইজৰ মাজলৈ নিয়া। সদৌ অসম গৃহৰক্ষী স্বেচ্ছাসেৱক কল্যাণ সন্থা শিৱসাগৰ জিলা সমিতিৰ উদ্যোগত যোৱা শনিবাৰে ঐতিহাসিক নপুখুৰী পাৰত এক সাফাই অভিযান কাৰ্যসূচী হাতত লোৱা দেখা যায়। দীৰ্ঘদিন ধৰি আৱৰ্জনাই ভৰি পৰা ঐতিহাসিক নপুখুৰী পাৰৰ লগতে পুখুৰীৰ পাৰতে অৱস্থিত জিলা শাৰীৰিকভাৱে অক্ষম ব্যক্তিৰ প্ৰশিক্ষণত আৰু পুনৰ সংস্থাপন কেন্দ্ৰৰ চাৰিওদিশে এই সাফাই অভিযান কাৰ্যসূচী হাতত লৈ গৃহৰক্ষী স্বেচ্ছাসেৱকসকলে। নিউজ ডেস্ক ৰিপৰ্ট, ইণ্ডিয়ান ফাৰ্ষ্ট নিউজ। নপুখুৰীস্থিত শিৱসাগৰ জিলা বিশেষ প্ৰশিক্ষণ ব্যক্তি প্ৰশিক্ষণ আৰু পুনঃস্থাপন কেন্দ্ৰ চৌহদটি শিৱসাগৰ জিলা গৃহৰক্ষী বাহিনী সকলো আহি আমাৰ ইয়াত চাফ চিকুণ কৰি দিয়াৰ বাবে আমি তেখেতলোকক এখনি গামোচাৰে সন্মান জনাব বিচাৰিছোঁ। সন্মান জনাবৰ কাৰণে আমাৰ বিশেষ প্ৰশিক্ষণ অনুষ্ঠানৰ